আজুস ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ স্কুলত শিশু দিৱস অনুষ্ঠিত কৰা হ'ব। আপোনালোকক অলপ অলপকৈ কাৰ্যসূচীবোৰ দেখুৱাই থাকিম, তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। সমূহীয়া প্ৰাৰ্থনা হৈ যোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আমাৰ আজি কাৰ্যসূচী আৰম্ভ কৰা হ'ল। Today I give a speech on Children's Day. Children's Day is celebrated every year on 14th November. This day is the birthday anniversary of Pandit Jawaharlal Nehru. He is the first Prime Minister of independent India. Children love him and call him a Chachaji. He loves children very much. Children's Day is a special day for all children. Thank you.
example tricky way आ सकता है ये question. Like define food chain instead of what is food chain. मान लो कि मेरा नाम परवेज, इसका नाम सरवेज. तुझे है क्या मुझसे दूर कहीं ना जा, बस यही कहीं रह जा, मैं तेरी दीवानी रे, अफसोस तुझे है क्या तेरी এনেকৈ ৰং ধেমালিৰে আমাৰ আজিৰ দিনটো অন্ত পৰিল আৰু শেষত আমাক ছাৰ বাইদেউসকলে এটি সুন্দৰ উপহাৰ দিলে। এনেকৈ আমাৰ আজিৰ কাৰ্যসূচী সমাপ্ত হ'ল। যদি আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো ক্লিক কৰি অল কৰি দিব। আজিলৈ আহিছোঁ তেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।